हेलो फ्रेंड्स, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আজি মই যাবলৈ ওলাইছোঁ গুৱাহাটীত কামাখ্যা মন্দিৰলৈ। আচলতে আমি যাম বগলা মাৰ থানলৈ। মানে কামাখ্যা মন্দিৰ আৰু বগলা মাত প্ৰায় একেটাই মন্দিৰ বুলি ক'ব পাৰি। গতিকে বোলো ব্লগটো আৰম্ভ কৰোঁ। কামাখ্যা সোমায়ে দেখিলোঁ বগলা মাৰ থানলৈ যোৱা ৰাস্তাটোত সাংঘাতিক ট্ৰেফিক। কোনোমতে ট্ৰেফিকৰ মাজেৰে আমি খোজকাঢ়ি পাৰ হ'ব লগা হৈছে। আৰু ৰাস্তাটো ইমান অকণমানি, তাৰ ভিতৰত গাড়ী সোপা মানে একেবাৰে বজাই হৈ গৈছে। কিছু দূৰ খোজকাঢ়ি অহাৰ পিছত আমি বগলা মাৰ থান পালোঁ। বগলা মাৰ থান পাই দেখিলোঁ যে তাতো মানে সাংঘাতিক ভিৰ। প্ৰায় 500জনমান মানুহ আমাৰ আগত আছিলে লাইনত থিয় হৈ। মাৰ দৰ্শন কৰিবলৈ আহিছোঁ, কিছু সময়তো অপেক্ষা কৰিবই লাগিব বুলি লাইনত থিয় হৈ দিলোঁ। আগুৱাই গৈ থাকিলোঁ, সিমানেই ধৰিব পাৰিলোঁ যে আমি ভবাতকৈ আচলতে বহুত বেছিয়ে ভিৰ আছিল সেইদিনাখন। প্ৰব্লেমটো হৈ যায় যে বগলা মাৰ থানত মানে পূজা কৰা হয় অকল মংগলবাৰৰ দিনটোতহে। তো সেইটো মানে মেইন প্ৰব্লেমটো হৈ যায়। তো সপ্তাহত এদিনেই থাকে। তো সেই এদিনতে যিমান পাৰে ভক্তবোৰ আহে আৰু ইয়াত সমাগম হয়হি মাৰ দৰ্শনৰ বাবে। প্ৰায় 2.5-3 ঘণ্টামানৰ অপেক্ষাৰ পিছত আমি এইখিনি ঠাই আহি পালোহি, য'ত মানে অকণমান পানী, খোৱা পানীৰ ব্যৱস্থা আছে আৰু এনেকৈ বহিবলৈ অকণমান পাইছে জেঠাইহঁতে। প্ৰথম মন্দিৰটো সোমোৱাৰ পিছতে আমি ভাবিলোঁ অৱশেষত আমি মাৰ দৰ্শন কৰিবলৈ পাওঁ। কিন্তু কিছু সময় পিছতে আমি ৰিয়েলাইজ কৰিলোঁ যে আৰু 2টা চিৰি বগাব লাগিব, তাৰ পিছতহে আমি বগলা মাৰ থান পামগৈ। মানে মাজতে গণেশ মন্দিৰটো পাৰ হৈ আহিব লাগে। এয়া পাহাৰৰ পৰা পানী বৈ আহিছে। এয়া আপোনালোকে দেখিছে শিলত কটা কিছুমান মূৰ্তি। মানে ইমান বেছি ভিৰ যে মই ভালকৈ ভিডিঅ'টো বনাব নাই পৰা। মাক পূজা কৰি হোৱাৰ পিছত বাহিৰতে এডাল গছ আছে। সেই গছডালৰ তলত নাৰিকলটো ভাঙি তাৰ পানীখিনি গছডালৰ গুৰিত দিব লাগে আৰু নাৰিকলৰ টুকুৰা এটা তাত আগবঢ়াব লাগে। 8:30 বজাত আমি মন্দিৰ পাইছিলোহি আৰু এতিয়া প্ৰায় 12:30মান বাজিব হ'ল। অৱস্থা নাই আৰু একেবাৰে থিয় হৈ হৈ কঁকাল বিষাই গৈছে। তাৰপিছতে আমি দেখিলোঁ অন্নসহায়ক ক্ষেত্ৰ। এইফালে ভোক লাগিয়ে আছিল, যিহেতু ৰাতিপুৱাৰ পৰা আমি গোটেইকেইটা লঘোণে আছোঁ। তো আমি আজি মন্দিৰৰ ভাত খাম বুলিকে লাইন ধৰিলোঁ। প্ৰথমতে আমাক বহিবলৈ দিয়া হ'ল আৰু আমাক কুপন দিয়া হ'ল। তাৰপিছতে আমি ভোজনালয়লৈ বুলি আগবাঢ়িলোঁ। মন্দিৰত খোৱা প্ৰসাদৰ সঁচাকৈ সোৱাদেই সুকীয়া। তাৰপিছত আমি নৱগ্ৰহ মন্দিৰলৈ গ'লোঁ আৰু 9টা গ্ৰহকে এবাৰ সেৱা কৰি ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ। এইফালে ভাইটিয়ে আকৌ কাৰ্টুন চোৱাত লাগি গ'ল আৰু এনেকৈয়ে এই সুন্দৰ দিনটোৰ সমাপ্তি ঘটিল।